37, 38, 39 বুঝি পারলাম ইয়ার পিছত তোমার ট্রাইবেল লিগে যেতিয়া রিজনাল ইস্যু তোমার কিবা 38 মানত না 46 জেগে মই রিপোর্ট কিমান ওয়ালপাৰা ব্ৰিটিছৰ দিনতে যিমান কৰিছে আৰু তেতিয়াই কৈছে যে অসম সলনীয়া কথা যে অসম বিধানসভাৰ মজিয়াত আমি আমাক যে প্ৰজাৰ পৰা যিটো সংবাদ মাধ্যমক মাতিছে আমন্ত্ৰণ জনাইছে তাৰ বাবে ধন্যবাদ আপোনাক দিছোঁ অধ্যক্ষৰ আগত এনেকুৱা কথা ক'বলৈ চান্স পাইছোঁ এয়া আজি এদিনৰ কাৰণে বিধায়ক কৃষ্ণ কৰিছোঁ ভাল লাগিল আৰু এনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলক সদায় এনেকৈ অভ্যাসটো ৰাখিব ইনস্পিৰেশ্যন মটিভেট হ'ব আৰু দুটা কথা মই জানিবৰ কাৰণে বিচাৰিছোঁ যে ইয়াতে অসম বিধানসভা পেপাৰলেছ এতিয়াও কৰা হোৱা নাই চাগে এনেকুৱা কৰা নাযায় নেকি পেপাৰলেছ হৈ গ'ল আমাৰ প্ৰায় এটা দুটা কিবাটো ইমাৰ্জেঞ্চি থাকে কিন্তু এতিয়া চব আমাৰ অনলাইন গোটেইটো ঠিক আছে গোটেইটা টেবলেট আছে টেবলেটতে আমাৰ এমএলএ সকলে চব তাতে বিজনেছ তাতে চব কুৱেশ্যন এনচাৰ মই তাতেও সেইটো গতিকে অলমষ্ট পেপাৰলেছ হৈ গ'ল বাকীটো আমাৰ স্বভাৱ কিছুমান এমএলএ বয়স হৈছে তেওঁ কয় মোৰ হাতে নহয় এতিয়াও গতিকে মোক লিখাটোৱে মানে দিব লাগে এনেকুৱা ধৰণৰ দুটা কথা বিধানসভাৰ পৰ্যায়ত বিধায়কসকলে ফৰ্মেল ড্ৰেছত আহিব লাগিব বুলি এনেকুৱা বাধ্যতামূলক কৰা হোৱা নাই নহয় মানে ফৰ্মেলটো নিজে নিজে বুজি পাব লাগে এতিয়া আজি মই কিছুমান নটিচ কৰি আছোঁ মই বিচাৰি আছোঁ যে অহাবাৰ আমি ফৰ্মেলৰ কথাটো মানে কৰি দিম এতিয়াও মই কাৰোবাক কৈ আছোঁ টি চাৰ্ট পিন্ধি আহিব নালাগে বিধানসভা গতিকে চব চিভিক চেন্সৰ কথা আছে নিজে নিজে বুজিব লাগে পৰম্পৰা এতিয়া অধ্যক্ষৰ কোনো লিখা নাই যে অধ্যক্ষই কত কিবা কৰিব নোৱাৰে কিন্তু এইটো পৰম্পৰা অধ্যক্ষই নিউট্ৰেল শ্বেয়াৰ হ'ব লাগে কোনো ৰাজনীতিক দলত এই মানে যাই ভাগ ল'ব নোৱাৰে আৰু এইটো পৰম্পৰা আজি মানি চলি আহিছে গণতন্ত্ৰত পৰম্পৰাটো মানি নচলিলে আইন মানি নচলিলে নিজৰ এটা চেঞ্চ নাথাকিলে তুমি কাকো চম্ভালিব নোৱাৰা গতিকে ভাল কথাই ক'লে আজিতো ময়ো ভাবি আছোঁ এইটো এটা আমি মানে কিবাটো ঠিক কৰিম থেংক ইউ ছাৰ ঠিক আছে আজি কোনোবা কিবা কৰিব